আমাৰ অসমৰ চিফ মিনিষ্টাৰ আমাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত গোটেই অসমত যিমান চাহ বাগিচা আছে এই চাহ বাগিচা সকলৰ যেটো চাহ বাগিচা যেটো মজদুৰ ইহঁতে 200 বছৰ হৈ গ'ল 200 বছৰৰ পিছতহে আজি প্ৰথমবাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ওৱান টাইম যেটো 5,000 টকা যেটো গ্ৰেণ্ড চিনাইট এইটো আজি প্ৰথম পাবলৈ সক্ষম হৈছে বুলি আমি জানো আৰু খুব ভাল ইনিচিয়েটিভ চেম ছাৰে হেতু দায়িত্ব লৈ পেলাই কাম কৰাটো আৰু চেম ছাৰে আজি ঘোষণা কৰিছে আমাৰ বাগানত যিমান মজদুৰসকল আছে এই সকলৰ যেটো মাটিৰ পাট্টা প্ৰদান কৰাৰ কথা এইটো খুব ভাল আঁচনি এইটো বহুত আগতে ঘোষণা কৰিছো আৰু অতি সোনকালে পাব বুলি এইটো ঘোষণা কৰিছে আজি আৰু আগত বাগানত থকা আমাৰ আদিবাসী মজদুৰসকলে বা কাম কৰা লোকসকলে বহুত বছৰৰ পৰা প্ৰত্যেক সাইডতে ডিপ্ৰাইভ হৈ পেলাই থাকিছিল যে আমি বাগানৰ বাহিৰত থাকি পেলাই আমি বড় হওক বা কোনবা যিকোনো যিমান মানুহে চৰকাৰৰ আঁচনিবিলাক পাবলৈ সক্ষম হৈছিল আসাম চৰকাৰৰ আঁচনি হওক বা ভাৰত চৰকাৰৰ আঁচনি হওক সেইবিলাকৰ পৰা বাগানত থকা ৰাইজসকলে বা বাগানত থকা মজদুৰসকলে ইয়াৰ পৰা ডিপ্ৰাইভ বঞ্চিত হৈ পেলাই আছিল কিন্তু আজি চিএম ছাৰে চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চিফ মিনিষ্টাৰ হোৱাৰ পিছত বাগানৰ বাহিৰত থকা সকলে যি ফেচিলিটি পাই আছে এই একে ফেচিলিটিটো বাগানত থকা মজদুৰসকলক দি আছে স্কুলৰ যেটো আঁচনি হস্পিটালৰ যেটো আঁচনি বা মাটিৰ পাট্টা দিয়াৰ যেটো আঁচনি বা মততে কমিউনিকেশ্যন যিবিলাক আঁচনি সেইবিলাক বাগানৰ ভিতৰতো এইটো পাবলৈ সক্ষম হৈ গৈ আছে তো মততে যেহেতু আমাৰ চাহ শ্ৰমিকসকলেও অসমৰে ভোটাৰ হৈ গ'ল সেই হিচাপত ইহঁতেও মানে এনেকুৱা ইমান বছৰ বঞ্চিত হৈ থকাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক যেনক আজি ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ পিছত আমি যেনেকৈ চৰকাৰৰ আঁচনিবিলাক পাই আছে এই আঁচনিটো আজি বাগানত থকা মজদুৰসকলেও পাবলৈ সক্ষম হৈছে এইটো বিৰাট ভাল আঁচনি বিৰাট ভাল কাম হৈছে আৰু এনেকুৱা নিশ্চয় আৰু বহুত আঁচনি আৰু পাবলৈ বাকী আছে নিশ্চয় লাহে লাহেকৈ হ'লেও আমাৰ চিএম ডাঙৰীয়াই বাগানত থকা মজদুৰসকলক এই আঁচনিটো নিশ্চয় প্ৰভাইড কৰিব আজিতো 4076 কোকৰাঝাৰ আৰু দাউলাবাৰী টি ষ্টেট লৈ পেলাই গোটেই অসমৰ বহুত আছে আপোনালোকে জানে তো আমি ক'বই লাগিব ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চিফ মিনিষ্টাৰ হোৱাৰ পিছত অকল বাগান নহয় সকলো শ্ৰেণীৰ সকলো জাতি জনগোষ্ঠীৰ যেনেকৈ যি ফেচিলিটি পাই আছে সেইটো কেতিয়াও অসমবাসী ৰাইজে পাহৰি নাযাব বিটিসি চৰকাৰে বাগানৰ শ্ৰমিকসকলৰ কাৰণে কিবা আঁচনি ল'ব নেকি বিটিসি চৰকাৰক এই বাগানটো যদি আমাক এৰি দিয়ে তেতিয়া আমি ল'ম আজি আমাৰ কোকৰাঝাৰ সমষ্টিত আমি 4,076 গৰাকী দুখন বাগানত আমাৰ দলিবাৰী টি ষ্টেটত 2,321 আৰু কোকৰাঝাৰ টি ষ্টেটত 1,755 গৰাকী চাহ শ্ৰমিকক 5,000 টকাকৈ দিয়া হৈছে আৰু ইয়াৰ উপৰিও আমাৰ আজি মৰ্নৈ টি ষ্টেটত 2,682 গৰাকী চাহ শ্ৰমিকক এই 5,000 টকাকৈ অনুদান আগবঢ়োৱা হৈছে আমাৰ এই তিনিখন বাগানতে কৰা হৈছে আৰু তিনিখন বাগানতে আজি এই কেন্দ্ৰীয় অনুষ্ঠানৰ লগতে সংগতি ৰাখি আমি একেলগে উদযাপন কৰিছোঁ ইয়াত আমাৰ কোকৰাঝাৰ বাগানত যিহেতু দলিবাৰীত আমাৰ মাননীয় মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় হাগ্ৰামা মহিলাই ডাঙৰীয়া মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আৰু ঠিক তেনেদৰে আমাৰ আনখন অনুষ্ঠানতো আমাৰ সন্মানীয় EM BTC তেখেত থাকিব মুনমুন বাইদেউ আৰু দুইটাতে আমাৰ যিমানখিনি বেনিফিচিয়াৰিজ আছিল গোটেইখিনি বেনিফিচিয়াৰি লগতে টিম ষ্টেট মেনেজমেণ্টৰ মানুহখিনিও তেওঁলোকে উপস্থিত থাকে